Dear friends, welcome to the channel. আজি মই এই particular video to quadratic equations বা দ্বিঘাত সমীকৰণৰ আৰু কিছুমান important concept শিকাবলৈ try কৰিম। তোমালোকে যদি এই ভিডিওটো ভাল সো আহা আমি ভিডিওটো আৰম্ভ কৰো। সো আমি অলৰেডি শিকি গলো quadratic equationৰ root বা মূলৰ characteristics কেনেকৈ আমি determine কৰো। আমি ইয়াত এতিয়া আজি শিকিম যে যদি এটা quadratic equation ax square plus bx plus c equal to 0 root দুটা যদি আমি ধৰিলো alpha আৰু beta বুলি তেতিয়া কি হ'ব root দুটাৰ sum বা মূলৰ যোগফল কি হ'ব মূলৰ যোগফল হ'ব alpha plus beta equal to minus b by a আৰু root দুটাৰ product কি হ'ব product of root কি পাবা বা মূলৰ পূৰণফল কি হ'ব মূলৰ পূৰণফল কি হ'ব alpha into b equal to plus c by a ইয়াত আকৌ মাইনাস নহয় দেই plus c by a সো এই দুটা বহুত ইম্পৰ্টেন্ট তোমালোকে মনত ৰাখিবা তাৰ পইণ্টে আমি আৰু এটা কোৱেশ্চনছ পাইছো সেইটো হ'ল যদি root দুটা আমি পাও আমি root দুটা থাকে alpha plus beta তেন্তে তাৰ দ্বিঘাত সমীকৰণটো কেনেদৰে কনস্ট্ৰাক্ট কৰিম দ্বিঘাত সমীকৰণটো হ'ব x square minus alpha plus beta into x plus alpha beta equal to 0 এই তিনটা কনসেপ্ট তোমালোকে নেক্সট স্লাইডত যাও কোৱেশ্চন এটা সলভ কৰোঁ এই কোৱেশ্চনটো মই তুলি আনিছো এডভান্স ম্যাথমেটিক্সৰ পৰা এডভান্স ম্যাথমেটিক্স ক্লাস 10 or বুকৰ পৰা so ইয়াত কোৱেশ্চনটো কি কৈছে যদি if alpha beta be the roots of the equation x into x minus 3 equal to 0 find the value of alpha square plus beta square to alpha square plus beta square উলিয়াবলৈ হলে আমাক কি লাগিব অলৱেজ লাগিব আমি ডিটাৰমাইন কৰিব লাগিব alpha plus beta ৰ ভ্যালু আৰু উলিয়াব লাগিব alpha beta কাৰণ alpha square plus beta square equal to কি হয় alpha plus beta whole square minus 2 alpha beta এই দুটা কৰিলেহে আমি কি পাম alpha plus beta square ভ্যালু পাম সো আহা আমি ফাৰ্স্ট এই ইকুৱেশনটো ax square plus bx plus c ফৰ্মেটত লৈ নিউ x into x minus 3 equal to 0 ইয়াক কৰিলে পাম x square minus 3x equal to 0 বা নেক্সট স্টেপত হ'ব x square minus 3x plus 0 equal to 0 এই ইকুৱেশনটোক আমি কম্পেয়াৰ কৰিম ax square plus bx plus c equal to 0 লগত এতিয়া আমি কি পাম a equal to পাম 1 b equal to পাম minus 3 c equal to পাম 0 সো এতিয়া root দুটাৰ sum কি হ'ব root দুটাৰ sum alpha plus beta equal to minus b by a so minus b by a ইয়াত কি হ'ব minus b আছে minus of minus 3 by a 1 equal to 3 আৰু product কি হ'ব alpha beta equal to plus c by a তো plus c by a হলে ইয়াত কি হ'ব c আছে 0 a আছে 1 so এটো গৈ 0 তো এতিয়া আমাক কি কৈছিল alpha square plus beta square উলিয়াবলে so alpha square plus beta square equal to কি হ'ব alpha plus beta whole square minus 2 alpha beta তো alpha plus beta কি আছে alpha plus beta আমি পালো 3 square কৰিলো আৰু into minus 2 into 0 তো এটো কৰিলে কি হ'ব 3 square equal to 9 এটো 2 into 0 so আমি ফাইনালি 9 আনসাৰটো পালো সো গদিকে যদি ভিডিওটো ভাল পাইছা লাইক এন্ড শেয়াৰ কৰি দিবা আৰু সাবস্ক্ৰাইব কৰি দিবা আৰু যদি কনসেপ্টসমূহ বুজি পোৱা নাই তুমি কন্টিনিউয়াস চাবৰ বাবে part 1 part 2 চাব পাৰিবা মই এই ভিডিওৰ ডেসক্ৰিপচনত দি দিম থ্যাংক ইউ সো মাচ